Hello friend, welcome to my channel Your Job in Assam. DWৰ ফালৰ পৰা আকৌ এখন নোটিছ প্ৰকাশ কৰিলে তো নোটিছখনত কি লিখিছে মই এবাৰ আপোনালোকক পঢ়ি শুনাই আছো তো ইয়াতে লিখিছে In view of reports received that many candidates could not withdraw their candidature from the post of teachers of LP and UP school under the Directorate of Elementary Education Assam against the notice ভাইট নং ইমান দিয়া আছে তাৰপিছতে ডেটেড 17/10/2025 within the stipulated time period the candidates are therefore once again allowed to voluntarily withdraw their names from the post of teachers of LP and UP school under DW Assam against advertisement নং ইয়াতে দিয়া আছে A আৰু B যেটো 5550টা ক্যান্ডিডেটৰ বাবে প্ৰকাশ কৰিছিল তাৰপিছতে ইয়াত লিখিছে the candidates shall visit the official website of DW Assam at dwassam.gov.in portals recruitment and thereby submit their withdrawal of candidature from the post at the latest by 10 AM of 22/10/2025 তো এতিয়া ডেটটো বড়াইখিনি 22 তাৰিখলৈকে কৰা হৈছে 22 তাৰিখ দিনৰ 10 বজাৰ আগতে তেওঁলোকে ক্যান্ডিডেটৰ নিজৰ ক্যান্ডিডেটৰখিনি উঠাই ল'ব লাগিব তাৰ পিছতে লিখিছে whereas if found that any candidate does not withdraw their candidature voluntarily within the stipulated time period as a last chance appropriate measures will be taken to prevent duplication in the recruitment process তো ইয়াতে আপোনালোকে দেখিছে এটো লাস্ট চান্সৰ বাবে এটো দিয়া হৈছে তো বহুতো ক্যান্ডিডেটে তেওঁলোকে DWক মেইল কৰিছিল যে তেওঁলোকে নিজৰ ক্যান্ডিডেটৰখিনি উঠাই ল'ব পৰা নাই তাৰ বাবে এই ডেটটো 3 দিন আৰু 3 দিন আজি 19 তাৰিখ 20 তাৰিখ 21 তাৰিখ আৰু 22 তাৰিখ লৈকে ডেটটো বঢ়াই দিছে 22 তাৰিখ দিনৰ 10 বজাৰ আগতে তেওঁলোকৰ নিজৰ ক্যান্ডিডেটৰখিনি উঠাই ল'ব লাগিব অন্যথা তেওঁলোকে বিহিত ব্যৱস্থা ল'ব তো মই শেষত এটা ক'ব বিচাৰিছো যে DWয়ে কি কৰিব বিচাৰিছে যি সময়ত ফাইনেল লিষ্ট প্ৰকাশ কৰিব লাগে সেই সময়ত এইবিলাক উইথড্ৰ অপচন দি আছে অকল কি মানে DWত মানে কি অকল 5550টা ক্যান্ডিডেটত কি ওভাৰল্যাপিং হৈছিল নেকি